আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকে আজি মন দি শুনিব। আজি ভিডিঅ'টো অলপ বেলেগ হ'ব গৈছে। মানে এনেকুৱা হৈছে দুজনমান ইউটিউবাৰে কি ফেচবুক পেজ বনাই লৈছে আৰু ফেচবুক পেজ আৰু ইউটিউবটো কি একদম নিজৰ বাপেক নে বাপেকৰ হেৰি বুলি ভাবিছে নেকি। সিহঁতে যি যাব আমি সকলোৱে চাই যাম যে মানে উঠি অহা প্ৰজন্মক কি শিক্ষা দিম। ভাল কনচেপ্ট লৈ ভিডিঅ' বনালে উঠি অহা প্ৰজন্ম অলপ তাৰমানে ভাল পাব। আৰু যিবিলাক কিছুমান বনাই আছে সেইবিলাক নিজৰে তাৰমানে লাজ লাগে। লাজ লগাটো দূৰৰে কথা। আজিকালি ঘৰৰ মানুহ ফেমিলিৰ লগতো যদি আমি মোবাইলটো ভাল এখন চিৰিয়েল বা ভাল এখন নিউজ যদি চাব বিচাৰোঁ মোবাইলটোতো চাব নোৱাৰি মানে সিহঁতৰ কাৰণে। মানে এনেকুৱা বনাই লৈছে যে নিজৰ একদম দেউতাক একদম নিজৰ তাৰমানে মোৰ ফেচবুকটো মোৰ নিজৰ, ইউটিউবটো মোৰ নিজৰ, মই যি ইচ্ছা তাকে বনাই যাম, তাৰমানে মোক কোনো একো কৰিব নোৱাৰে, কোনো মাতিব নোৱাৰে, সেনেকুৱা নেকি। আপোনালোকে মন দি শুনিব। আৰু এটা কথা কওঁ, আমি যিহেতু অন্ধ নহয়, আমি এতিয়াও তাৰমানে আমাৰ যিহেতু চকু কাণ আছে, আমি এতিয়াও নিজৰ বিচাৰ নিজে কৰিব পাৰোঁ। আৰু তাৰ আগত এটা মই ক্লিপ দেখাই দিছোঁ, আপোনালোকে ক্লিপটো ভালকৈ মন দি চাওকচোন। ক্লিপটো যিসকলে মানে ফেচবুক বা ইউটিউব চলায়, সৰু হওক ডাঙৰ হওক, সেইসকলে এই ভিডিঅ'টো পাইছে। কাৰণ আজি 2-4 দিনৰ আগৰ পৰা এইটো ভিডিঅ' চলি আছে। তাৰমানে বয়সস্থ এজনৰ মুখত এজন ভদ্ৰলোকে মুচি আছে। এইটো কি শিক্ষা দিলে আপোনালোকে কওক, কি শিক্ষা দিলে? আৰু কিন্তু সেইটো ভিডিঅ' চবেই শ্বেয়াৰ কৰি আছে। শ্বেয়াৰ কিয় কৰিব নালাগে যে উঠি যিবিলাক সৰু ল'ৰা ছোৱালী, আজিকালি কিছুমান এনেকুৱা আছে, মাকে কাম কৰিছে, মোবাইলটো ল'ৰাটোক, সৰু ল'ৰাটো ছোৱালীটোক মোবাইলটো দি পেলাই থৈ দিছে, ভাবছি আমাৰ ল'ৰা সৰু বা ক'ৰবাত কিবা যাব, মোবাইলটো চাই ব্যস্ত হৈ থাকিব দে। কিন্তু ব্যস্ত কি হ'ব? এইবিলাক যদি আহি থাকে, নিজে দেখা পাবা বাদে দিলোঁ, শিশু কি আপোনালোকে কওক, শিশু কি? কিন্তু সেইটো ভিডিঅ' শ্বেয়াৰ কৰিব কি প্ৰয়োজন আছিল? আৰু এনেকুৱা দুজনমান ইউটিউবাৰ আছে, মানে নামেই ক'ব পাৰে কিন্তু নাম নকওঁ, আৰু দুদিনমান পিছত মই সিহঁতৰ নাম ক'ব পাৰিম। মানে ৰকষ্টাৰ, দেখাত এনেকুৱা ৰকষ্টাৰ, আৰু তাৰমানে এইটো ভিডিঅ' ছাইডত লগাই পেলাই বকি যাই আছে, এনেকুৱা তেনেকুৱা। আৰু দুজনমান কি আছে, বেয়া এখন নেকেট ক'ৰবাৰ ফটো আনিছে, ছাইডত লগাইছে, বেয়া এটা ক্লিপ আনিছে, ছাইডত লগাইছে, বকি যাই আছে। আৰু কিয় সেইবিলাক কৰিব লাগে? কি প্ৰয়োজন আছে কৰিব? ভাল কনচেপ্ট লৈ ভিডিঅ' বনাওঁ, যেনেকুৱা নহওক ৰাইজেতো আদৰি ল'ব না। ভাল যদি কনচেপ্ট লয় বা ভাল ডিম্পু বৰুৱা আজি ইমান ফেমাছ হৈ গ'ল, কিবা নেকেট ভিডিঅ' বনাইছে নেকি? তহঁতে কি ঘণ্টা কৰিব বনাই আছা বে? কিয় বনাব লাগে নেকেট ভিডিঅ'? কি শিক্ষা দিবি তহঁতক? নিজে অলপ এতিয়া চালি জাৰি চাব লাগে, গম পাইছে নাই? আৰু আমাৰ ৰাইজবিলাককো মই কৈছোঁ, ৰাইজ বুলি নকয়, যিবিলাকে এতিয়া মানে ইউটিউব বা ফেচবুক বহুতে চাই, বহুতে জানে, বহুতে তাৰমানে চোৱাৰ আগত কিছুমান বস্তু চবেই নজৰ কৰিব। যিটো বস্তু যিহেতু আহি থাকে সেইটো নাচালেও হয়, আৰু যিহেতু চাই, আজি আপুনি চাই আছে, আপোনাৰ ল'ৰা ছোৱালী আছে, সেইটো ভিডিঅ' কণ্টিনিউ কিন্তু আহি থাকিব। আজিকালি সেনেকুৱা হৈ গৈছে, যদি একবাৰ ভিডিঅ'টো 2-3বাৰমান প্লে কৰাৰ পিছত সেইটো ভিডিঅ' কণ্টিনিউ আহি থাকে। সেইকাৰণে কৈছোঁ, আমি যিহেতু চকু কাণ আছে, এতিয়াও তাৰমানে নিজৰ বিবেচনাটো চলাব লাগে। ইউটিউবাৰ আমিও ভিডিঅ' বনাওঁ, কিন্তু আমি যি ভিডিঅ' বনাওঁ না, কাৰণ আমাৰ লাজ সন্মান আছে, আমাৰ মাহঁত আছে, আমাৰ ভাই ভনী আছে। কাৰণ দেখা পেলাই নিজৰ কি এটা ইজ্জত নাই নেকি? আজি নেকেট ভিডিঅ' এটা ময়ো অলপমান বনাই পেলাই ভাইৰেল ময়ো হ'ব পাৰোঁ। ছোৱালী এটা আজি শ্বৰ্ট ফিল্ম এখন বনাই, ছোৱালীটোক যদি মই অলপমান ভাল বেয়া দেখাই পেলাই ময়ো ভাইৰেল হ'ব পাৰোঁ। কিন্তু আমাৰ সেনেকুৱা ভাইৰেল হ'ব ইচ্ছা নাই তাৰমানে। যিখিনি আমি নিজৰ টেলেণ্টেদি হ'ম। কিন্তু কিছুমান আছে নিজৰ টেলেণ্ট নাহাতাই, অলপমান নেকেট ভিডিঅ' এটা পাইছে, আনি পেলাই ছাইডত লগাইছে, বকি যাইছে, ভাইৰেল হৈ গৈছে ৰাতাৰাতি, লাখ মিলিয়ন, লাখ ভিউজ। কিহৰ কাৰণে এইবিলাক কৰিব লাগে? সেইবিলাক তাৰমানে সেইটো কথাতে মই মাতিছোঁ। আপোনালোকে কি ভাবে মই নাজানো, হোৱা ঘটনাৰ ওপৰতে কৈছোঁ। আৰু 1 নম্বৰ কথা, ইউটিউব জগতখনত যদি আপুনি ভাবে, মানে আপোনালোকে বা যোনে নহওক, যদি ভাবে যে ইউটিউবত মই এটা ভিডিঅ' বনাম, বেলেগে বনাই মই বনাম, মই পপুলাৰিটি যাম, অসম্ভৱ। ইমান সহজ নহয়। যদি সৎ সাহসেৰে সৎ কামত কৰিম বুলি ভাবছে, ইউটিউবত টিকা ইমান সহজ কথা নহয়। ইউটিউবত ফেমাছ হ'ব লাগিলে আজিকালি এনেকুৱা এটা আছে, অলপমান নেকেট লাগিব। কিছুমান এনেকুৱা ছোৱালী এতিয়া দেখি আছোঁ, বেছিভাগ ছোৱালী কৈছোঁ মই, ছোৱালীবিলাকে এতিয়া এনেকুৱা আছে, ইনষ্টাটো ভিডিঅ' বনাই অলপ নেকেট, মানে যি ভাইৰেল, তাৰপিছত ফেচবুক পেজ আছে, ইউটিউবো আছে, ইউটিউবতো অলপ নেকেট ভিডিঅ' বনোৱা আছে। কি প্ৰয়োজন? তোমালোকৰ কি মা দেউতা নাই নেকি সেইবিলাক ভিডিঅ' চাব? নিজৰ কি লাজ নালাগে? তোমালোকে কি ফেচবুকটো ইউটিউবটো নিজৰ প্ৰপাৰ্টি বুলি, নিজৰ দেউতাৰ বুলি ভাবি লৈছে? ছ'চিয়েল মিডিয়াখন যে চবেই চাই, সেইটো লাজ চৰম নাই? কি শিক্ষা দিবা উঠি অহাবিলাকক? ইমান নেকেট ভিডিঅ' কি ঘণ্টা কৰিব বনাব লাগে কোৱাচোন? এই মানুহৰ মুখত যি এইটো নিজৰে কি বেয়া লাগে এটা। আজি মই মানুহ এটা, মোৰ মুখত যদি কোনোবাই মুতি আছে, ওচৰৰ পৰা যদি কোনোবাই ভিডিঅ' কৰি ভাইৰেল কৰি আছে, সেই ভিডিঅ'টো কি কৈছে ইউটিউবাৰ কিছুমানে কি কৰে, ছাইডত লগাই বনাই আছে। কি শিক্ষা দিছে? এইবিলাক কি শিক্ষা দিছে নেকি কিছুমান? এতিয়া ডিম্পু বৰুৱাৰ ভিডিঅ' মানুহ চাই, কিছুমান ভাল শিক্ষা দি আছে, জ্ঞান দি আছে, সেইটো কাৰণে চাই। কিন্তু এইবিলাক শিক্ষা নেকি? তহঁতক মই হ'ব লাগিছিল কেলা এনেকুৱা ওচৰত পালি, মই পাব লাগিছিল ওচৰত কিছুমান এনেকুৱা ক্ষেত্ৰত, তাৰমানে ভালকৈ শিক্ষা তহঁতক দিলোঁ হয়। কিন্তু মই ওচৰত নাপাওঁ কাৰণে ভিডিঅ'ৰ দ্বাৰা বনাই আছোঁ। আৰু মই যিবিলাক কথা হৈ আছে, যিবিলাক দেখিছোঁ, সেইবিলাকৰ ওপৰতে ভিডিঅ' বনাইছোঁ। যাৱা ভিডিঅ' দুটাতো মই এনেকৈ কৈছিলোঁ, বহুতে মানে সমৰ্থন কৰিছোঁ, বহুতে শ্বেয়াৰ কৰিছে, হয় দাদা আপোনাৰ ভিডিঅ'বিলাক একদম সত্য কথা। আৰু ৰাতি এজনে মোক বাৰ মেছেজ কৰাৰ পিছত, আছে মেছেজ, মই মেছেজ নেদেখাওঁ বাৰু, বাৰ মেছেজ কৰিছে, দাদা আপোনাৰ নাম্বাৰটো দিয়কচোন। মই কৈছোঁ নহয়, মই এনেকুৱা ফেমাছ ইউটিউবাৰ নহয়, মই জাষ্ট এনেই ভিডিঅ' বনাওঁ, মোৰ ভাল লাগে কাৰণে। নহয় দাদা দিয়কচোন, আপোনাৰ কথাখিনি একদম সত্য কথা। তাৰপিছত সি মোক মেছেজ কৰাৰ পিছত মই বহুত ৰিকুৱেষ্ট কৰাৰ পিছত নাম্বাৰটো দিলোঁ, ফোন কৰিলে, মানে অলপ মোৰ ভয় লাগিছে, আজিকালি ঠিক নাইতো, কাৰণ ৰেকৰ্ডিং কৰি ভাইৰেল কৰি থাকেতো। তাৰপিছত দিলোঁ, দাদা এনেকুৱা তেনেকুৱা, আপুনি একদম সত্য কথাই কৈছে, যিখিনি যোৱাকালি যিটো ভিডিঅ' কৈছিল আপুনি, অহংকাৰ বা এনেকুৱা। তাৰপিছত মোৰো এনেকুৱা মানে এজন ইউটিউবাৰৰ ওচৰত গৈছিলোঁ, মানে ডাঙৰ ইউটিউবাৰ, মই মানে দেখি মই মানে কেমেৰাটো নাই মোৰ, মোবাইলটো মই এনেকৈ শ্বৰ্ট ফিল্ম মানে এনেকৈ বনাইছিলোঁ, 2টামান বনালোঁ, মানে 520টা কিবা ছাবস্ক্ৰাইবাৰ বুলি ক'লা, ভিউজো 500 নে কি এনেকুৱা আছে। দাদা মই ফেমাছ হ'ব পৰা নাই, বা মোৰ ভিডিঅ' এনেকৈ কোনো নাচায়, ৰাইজে মোক মানে ইমান নকৰে, ভিডিঅ'বিলাক মোৰ ভাল নহয় কাৰণে। তাৰপিছত
এজন ইউটিউবাৰৰ ওচৰত গ'ল ভাবছে দুই এখনমান কৈ দিব অলপ প্ৰমোট হ'ব চেনেলটো গ'ল বোলে তাক পাত্তাই নিদিলে কৈছে ইমান দাদা অহংকাৰ পাত্তা নিদিলে আৰু মোক কি কৈছে আৰম্ভত যে তুমি ভাল কেমেৰা দি এটা শ্বট ল'বা একদম ধুনীয়াকৈ ভিডিঅ' এটা বনাবা কেমেৰা দি তাৰপিছত সেইটো ভিডিঅ'ত মই কৈ দিম আৰে ভাই তাৰ টকা পইচা যদি থাকিলে তোৰ ওচৰত নেগেলে হয় না সি নিজৰ টকা পইচা কিনি যদি সি এটা কেমেৰা যদি কিনিবই পাৰিলে হয় টকা পইচা থাকিলে মাই দেউতাকৰ যদি টকা পইচা থাকিলে সি যদি এটা কেমেৰা কিনে তোৰ ওচৰত সি নেগেল হয় তোক অহংকাৰ আজি যে নিজে কৰিছা সেই অহংকাৰ কাৰ হেৰিত পালি কাৰণ ৰাইজৰ কাৰণে ৰাইজে তোৰ ভিডিঅ' চাই ভাল পাই কাৰণে তোক আগুৱাই দিছে যা তই আৰু ভাল হওক কিন্তু তই আজি অহংকাৰত আহি গ'লি সেনেকুৱা কৰিব নালাগে কাৰণ আজি আছে কালি নাই ইউটিউবটো যদি কোনোবাই হঠাৎ বন্ধ হৈ যায় তেতিয়া কি কৰিবি আমি অসমৰ মানুহ চবে মিলা মিচিকৈ থাকিব লাগিব ইউটিউবখন হ'লে এটা বেলেগ জগত যিহেতু কাৰণ কিয় ইউটিউবটো ইমান সহজো নহয় টিকা কাৰণ নতুনকৈ উঠি যাই পেলাই এটা ইউটিউব চেনেল খুলি পেলাই ফেমাছ হোৱাটো ইমান সহজো নহয় আৰু যদি টকা পইচা আছে ইউটিউবত মানে অতি সহজে ফেমাছ হ'ব পাৰিবি আৰু যদি টকা পইচা নাই ফেমাছ হ'ব নোৱাৰা আৰু ফেমাছ হোৱা এটা উপায় যদি কিছুমানৰ ইউটিউবাৰৰ দৰে যদি ফেমাছ হোৱাৰ মানে কৌশলত যদি অলপ নেকেট ভিডিঅ' বনাই দিছে না তেতিয়াহ'লে ভাইৰেল হ'ব পাৰিবি এইটোৱে সত্য কথা কাৰণ এতিয়া বেছিভাগ ছোৱালী চব নেকেটত নামি গৈছে অলপ নেকেট ভিডিঅ' বনাই পেলাই ভাইৰেল কৰিছে কি প্ৰয়োজন তহঁতে মাইৰে দেউতাৰে নাচায় ভিডিঅ' গেলা আমাৰ লাজ লাগে না আমাৰ ভাই ভনী আছে আমাৰ মোবাইল ভণ্টি মাই চাই নাই আমাৰ লাজ লাগে গেলা হা ভিডিঅ' সেইখিনি বনোৱাৰ অলপ ভাল চাই চিন্তি বনাবি পইচাৰ লগত অলপমান ফেমাছ হোৱাৰ নামত যি টি ভিডিঅ' নবনাবি গম পাইছা বহুতে মানে ভাবে কম বুলি কাক কি ক'ব কিন্তু কমেণ্টত চাওঁ কমেণ্ট যি বেয়াকৈ কমেণ্ট দিয়ে কিন্তু মোৰ বাদে সাহস নাই কাৰণ এনেকৈ ভিডিঅ' বনাই দিবৰ কাৰণে সেইকাৰণে মই ভিডিঅ'টো বনাই দিছোঁ আপোনালোকে কিছু জ্ঞান লওক আৰু এটা কথা কওঁ এতিয়া উঠি যিবিলাক সৰু ল'ৰা ছোৱালী আপোনালোকে মোবাইল দি পেলাই বেয়াৰ ফালে ঠেলি দিয়াৰ দৰে হৈছে কাৰণ ফেচবুকটো ইউটিউবটোত ভাল নাহে চব বেয়াই আহি আছে সেইকাৰণে আপোনালোকক অলপ ক'লোঁ ভালকৈ গুৰুত্ব দি শুনিব যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰিব আৰু যদি মোৰ ভাল ভিডিঅ' শ্বৰ্ট ফিল্ম বা ব্লগ চাব বিচাৰে তেতিয়াহ'লে মোৰ ইউটিউব এটা চেনেল আছে বিপুল কলিতা অফিচিয়েল বুলি আপোনালোকে তাতে যে ভিডিঅ'বোৰ চাব পাৰিব আৰু যদি এনেকুৱা নেক্সট ভিডিঅ' আপোনালোকে বিচাৰে চাব তেতিয়াহ'লে মই ভিডিঅ'বোৰ বনাম এতিয়া আহিছোঁ